people, good morning. Welcome to back my channel Deba Alex. আজি আমি যাত্ৰা কৰিম কিতাবৰ অভিমুখে যাত্ৰা কৰিম কিতাবৰ হাতীচিঙি বুলি কয় তাত আজি আমি যাম ডিস্ট্ৰিবিউশন বক্স কেইটামান লগামগে আৰু ডিটিআৰ চাৰ্জ কৰিম আৰু ভাল লাগিছে কিয়নো তাত নতুন নতুন মানুহ লগ পাম লগতে যি সকলে আজি পৰ্যন্ত কাৰেন্ট পোৱা নাছিল চাকিৰ পোহৰত লেমৰ পোহৰত তেওঁলোকে জীৱন কটাইছিল তেওঁলোকক আজি নতুন কাৰেন্ট দিম মিটাৰ বক্স লগাম মানে নতুনকৈ কানেকশ্যন দিম তেওঁলোকৰ মনটো কিমান ভাল লাগিব আজি আমি নিজে অনুভৱ কৰিব নোৱাৰো কিন্তু ভাল লাগিব তেন্তে বলক চাই থাকক ভিডিঅ'টো আমি এতিয়া যাবলৈ আৰম্ভ কৰিছো আমি উত্তৰ হাতীচিঙি পাইছিলোহি কিন্তু দুৰ্ভাগ্যজনক কথা যে আমি আজি কাম কৰিব নাপালো তো ইয়াত চাৰিটা ল'ৰা নমাই দিলোঁ আমি এতিয়া তিতাবৰ চাইডে যাম ইয়াত কাম কৰিব হ'লে ভাল আছিল ইয়াত নাপালোঁ তিতাবৰ চাইডে যাম তিতাবৰ চাইডে গৈ আমি তাতে চিটি মিটাৰ লগামগৈ মই আছোঁ মোৰ এয়া কৃষ্ণ আছে এয়া আমাৰ গাড়ীৰ মালিক সেইজন চিধা বলক চিধা এয়া আমাৰ গাড়ীৰ মালিক সেইজন পৰাগ দা যোৰহাটৰ হয় দাদা আগে আগে গৈ আছে মাধুৰ্যদা ৰাস্তা দেখাই গৈ আছে মাধুৰ্যদাই আমি ৰাস্তা চিনি নাপাওঁ আৰু আমাৰ যিজন গাড়ীৰ মালিক তেখেতে নিজে গাড়ী চলাইছে তথাপিও তেখেতে ৰাস্তা চিনি নাপায় কিন্তু আমাৰ মাধুৰ্যদাই ৰাস্তা দেখাই গৈ আছে আমি এতিয়া গৈ আছোঁ কোন জেগাত গৈছোঁ কি কৰিছোঁ নাজানো কিন্তু গৈ আছোঁ গাঁৱৰ নাম নাজানো আৰু ৰাস্তা চিনি নাপাওঁ গতিকে আমাক মাধুৰ্যদাই দেখাই গৈ আছে ড্ৰাইভাৰজনে এইটো ৰোডত গাড়ী চলাই থাকে কিন্তু তেওঁ নিজেই নাজানে যে আমি ক'ত গৈ আছোঁ ধলি কছাৰী চুক পালোহি আমি একচুৱেলি আহিছোঁ চিটি মিটাৰ চেঞ্জ কৰিব আহিছোঁ চিটি মিটাৰৰ অৱস্থা চাওক কেনেকুৱা হৈ গ'ল জ্বলি গোটেই অৱস্থা নাইকিয়া হৈ গ'ল আমি এতিয়া নতুন চিটি মিটাৰ লগাম এইটো চিটি মিটাৰ চেঞ্জ কৰিম ইয়াত য'ৰ লগত আৰ্থিং লাগি আছে এডাল দি দে এটা নিউট্ৰেল বহাইছে এইডাল ট্ৰান্সফৰ্মাৰ পৰা অহা নিউট্ৰেলডাল দেই কোনডাল হাফ নহয় এই নহয় আৰু এডাল দে ফ্ৰেছ এডাল দে দিয়ে নিউট্ৰেলৰ চাইডত থকাডাল দে তাতকৈ চলি ন মই ভিডিঅ' কৰিবলৈ জেগা পোৱা নাছিলোঁ এতিয়া ফ্ৰেছ হয় ন ফ্ৰেছ হয় আচলতে এইটো 3 ফেজৰ হয় লিটাৰ কেবিন এইডাল নিউট্ৰেল হয় এইডাল ফ্ৰেছ হয় এইডাল ফ্ৰেছ হয় এইটো ফ্ৰেছ হয় ডিপাৰ পৰা অহা ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হ'ব টিকেন চুইচলৈ ডিষ্ট্ৰিবিউট হ'ব এইফালেদি ডিষ্ট্ৰিবিউট হ'ব ফ্ৰেছ তিনিটা ডিষ্ট্ৰিবিউট হ'ব তাৰপিছত আউট গ'য়িং যাব কেবলত যাব কেবলৰ পৰা হোম কানেকশ্যন হ'বগৈ হোম ডেলিভাৰী হ'বগৈ সেই দুডালৰ পৰা ইয়াত আহিব মানে এইটো প্লেটৰ পৰা টিকেন চুইচলৈ যাব টিকেন চুইচৰ পৰা তলেদি যাব তলেদি গৈ আউট গ'য়িংটো আহিব মানে সেই কেবলৰ লগত যোনডাল আহিছে সেইডাল ওপৰেদি আহিব কাৰেণ্টটো তলৰ পৰা যাব মানে ওপৰলৈ এনেকৈ গুচি যাব কাৰেণ্টটো তেনেকৈ গৈ তাৰপৰা এই কেবুলটোৰ পৰা আমি ডিষ্ট্ৰিবিউশ্যন বক্সৰ পৰা আমি হোম কানেকশ্যন কৰিব পাৰিম এতিয়া কি হৈছে যোনটো আমাৰ 3 ফেজ কেবল হয় 3 ফেজ কেবল
পিনডাল ফ্ৰেছ থাকিব, এডাল নিউট্ৰেল থাকিব। সেই নিউট্ৰেলডাল আমি দিব লাগে আচলতে TPN চুইচত দিব লাগে। TPNত নিদি আমি ডাইৰেক্ট চিটিমিটাৰত দিম। আমি এতিয়া 3 ফেজৰ পৰা অহা ডাইৰেক্ট কেবুলডাল, নিউট্ৰেল কেবুলডাল আমি এই তলত আমাৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া চিটিমিটাৰৰ কাম সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে চিনি পাইছে, এইডাল নিউট্ৰেল ট্ৰান্সফৰ্মাৰৰ পৰা যোনডাল আহিছে এইডাল নিউট্ৰেল হয়, আৰু ট্ৰান্সফৰ্মাৰৰ পৰা ইয়াত নিউট্ৰেল পাইছে, আৰু আউটগয়িং হৈছে ইয়ালৈ আউটগয়িং হৈছে, ইয়াৰ পৰা আউটগয়িং হৈছে আপোনাৰ TPN চুইচলৈ। এডাল ফ্ৰেছ হয়, এডাল ফ্ৰেছ হয়, এডাল ফ্ৰেছ হয়, এই তিনিডাল ফ্ৰেছ হয়, কাৰণ 3 ফেজ হয়। এইটো চিটিমিটাৰ 3 ফেজৰ হয়। ইয়াৰ পৰা কাৰেণ্টটো ডিষ্ট্ৰিবিউট হ'ব ইয়ালৈ, ইয়াৰ পৰা হ'ব আপোনাৰ কাৰেণ্টটো আউটগয়িং হৈ যাব কেবুললৈ, কেবুলৰ পৰা ডিষ্ট্ৰিবিউশ্যন বক্সলৈ। এতিয়া অলপ পিছতে আমাৰ কাৰেণ্টটো দিব পৰা যাব। প্ৰতিমাই বাকীখিনি কৰি আছে। চিচিমিটাৰ অলৰেডি হৈ গ'ল, আৰু এতিয়া সেই TPN চুইচৰ যোনটো কাটত সেইটো অকণমান বনাই আছে, অকণমান বেয়া হৈছিল, সেইটো তাকো বনাইছে। সেইটো হোৱাৰ পিছতেই আমি কাৰেণ্টটো দিম। AB চুইচ ওপৰলৈ উঠাই কাৰেণ্টটো দিব পৰা যাব। সেইজন আমাৰ মোবিল, সিয়ে আমাক ৰাতিপুৱা শুই উঠি ভাত পানী যি খাবলগীয়া খাদ্যখিনি সি বনাই খুৱায়। একচুৱেলি ল'ৰাটো বহুত ভাল বাৰু, আমাক কষ্ট দিব নিবিচাৰে। একচুৱেলি ভাত বনোৱাটো কষ্টই হয়, আৰু আমিতো শুই উঠা অকণমান দেৰি হয়, সি যিহেতু কামত সোনকালে যাবলগীয়া হয় ন আমাৰ, সেই গতিকে সি ভাতবিলাক আমি কষ্ট নাপাওক আমাক খুৱাই সি বনায়, ভাত চাহ ৰুটি যি পাৰে বনাই খুৱায়। আৰু পাতিম হৈছেগৈ। একচুৱেলি তাৰ নামটো দেৱ হয়, আমি মৰমতে মানুহ প্ৰতিম বুলি। আমাৰ এতিয়া কাম সম্পূৰ্ণ হ'ল। এতিয়া কাৰেণ্টটো দিব পৰা যাব। কাৰেণ্টটো দিব পৰা হৈছে আৰু ন, কাৰেণ্টটো দিব পৰা হৈছে ন, সম্পূৰ্ণ হৈ গৈছে। এতিয়া কাৰেণ্টটো দিব পৰা যাব। কাৰেণ্টটো এৰিছে মোৰ দাদা হয় এইজন, দাদা এতিয়া গেং মাৰিছে, কাৰেণ্টটো এৰিছে। আহিলে নাই? আৰু এতিয়া কাৰেণ্টটো চেক কৰিম আমি, আহিলে নাই। চব কাৰেণ্ট আহি গৈছে। মই ভল্টেজটো চেক কৰি দিম। ভল্টেজ চাওক, 2 নম্বৰ ভল্টেজ হৈছে আপোনাৰ 224, 3 নম্বৰ হৈছে 225, 1 নম্বৰটো চাই আছোঁ, 1 নম্বৰ হৈছে 226 ভল্টেজ। একদম অ'কে আছে ন ভল্টেজটো অলপ কমি আছে, তথাপিও চলি যাব। গাড়ীলৈ এইটো কাম সম্পূৰ্ণ হৈ গ'ল, আমি ইয়াৰ পৰা যাব পাৰোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো বেয়া পাইছে তথাপিও লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কি ভিডিঅ' বনালে ভাল পায়। মই সেইটো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ধন্যবাদ, বাই বাই।